এই ছোৱালীজনী এটা খুব সুন্দৰ কথা কৈছে, সৰস্বতী পূজাটো সৰস্বতী পূজা হৈ থাকিব লাগে, তাত কোনো সৌন্দৰ্য প্ৰতিযোগিতাৰ চৰ্চা কৰিব নালাগে। আমাৰ সৰস্বতী পূজাটো সৰস্বতী পূজা হৈ থাকিব দিব লাগে, ইয়াত কোনো সৌন্দৰ্য চৰ্চা কৰিব নালাগে। বহুত স্কুল কলেজত দেখা যায় যে সৰস্বতী পূজাত সৌন্দৰ্য প্ৰতিযোগিতা পাতে, কি দৰকাৰ পাতিবলৈ? সৰস্বতী পূজাটো সকলোৰ কাৰণে হয়, আৰু যদিহে সৌন্দৰ্য প্ৰতিযোগিতা পতা হয় সকলোৱে অংশগ্ৰহণ কৰিব মন যাব। কিন্তু সেই সকলৰ কথা ভাবি চাব লাগে, ধনী দুখীয়া আছে, ধনীসকলে অবভিয়াছলি ভাল ভাল কাপোৰ পিন্ধি আহিব, সিহঁতৰ কাপোৰবোৰ জিলিকি থাকিব, জাজমেণ্টবোৰে সিহঁতকে ডাইৰেক্ট গুৰুত্ব দিব, সিহঁতে ফাৰ্ষ্ট প্ৰাইজ পাব, ছেকেণ্ড প্ৰাইজ পাব। সৌন্দৰ্য প্ৰতিযোগিতা পাতক, কিন্তু সৰস্বতী পূজাৰ লগত সংযোগ কৰিব নালাগে, সেইটো বেলেগ দিনাখন পাতিব লাগে। এতিয়া আহক এই ছোৱালীজনীয়ে কোৱা কথাখিনি আমি ভালদৰে শুনো। মই ভাবো যে আমাৰ সৰস্বতী পূজাটো সৰস্বতী পূজা হৈ থাকিব দিব লাগে, ইয়াত কোনো সৌন্দৰ্য চৰ্চা কৰিব নালাগে। আমি প্ৰায় আজিকালি দেখো স্কুলত হওক কলেজত হওক সৌন্দৰ্য চৰ্চাৰ প্ৰতিযোগিতা পাতে, তো এইটো আমাৰ উঠাই দিব লাগে। সৌন্দৰ্য চৰ্চাটো আমাৰ সৰস্বতী পূজাত দিব নালাগে, সেইটো বেলেগকে পাতিব লাগে অনুষ্ঠান, কিন্তু আমাৰ সৰস্বতী পূজাটোৰ লগত পাছ কৰিব নালাগে। কিয়নো এই সৌন্দৰ্য প্ৰতিযোগিতাটো চবৰে দিবলৈ মন থাকে, তো চবৰে সামৰ্থ্য নাথাকিব পাৰে। কিছুমান হয়তো উপখাপৰ মানুহ হ'ব পাৰে, ধনী মানুহ, তেওঁলোকেতো ধনী ঘৰৰ মানুহেতো এনেও ভাল কাপোৰে পিন্ধি আহিব, তো সেই মানুহজনীৰ লগত আমাৰ দুখীয়া মানুহেতো মিলাব নোৱাৰিবওতো পাৰে, তো সেই মানুহজনীক বেছি গুৰুত্ব দিয়া হয় আৰু আমাৰ দুখীয়া চামৰ মানুহখিনিক মানে কম গুৰুত্ব দিয়া হয়। তো মই ভাবো যে আমাৰ এই সৌন্দৰ্য চৰ্চাটো সৰস্বতী পূজাৰ লগত ক্লাছ কৰিব নালাগে। পাতক সৌন্দৰ্য চৰ্চাও পাতক, নাপাতিবলৈ কোৱা নাই, কিন্তু এইটো বেলেগকে পাতিব লাগে, আমাৰ সৰস্বতী পূজাৰ লগত ক্লাছ কৰিব নালাগে। এই সৌন্দৰ্য প্ৰতিযোগিতা পাতিলে তোমালোকৰ মনত একাংশৰ মনত কষ্ট পায় বুলি তুমি ভাবানে? মই ভাবো, কিয়নো দুখীয়া মানুহেতো ইমানটো সৌন্দৰ্য চৰ্চা কৰিব নোৱাৰে, কিয়নো কাপোৰৰ লগত কথা, সৌন্দৰ্য চৰ্চাটো সৌন্দৰ্যৰ লগতে কথা। আমি যদি ভাল কাপোৰ এযোৰ পিন্ধিব নোৱাৰো, অকমান যদি ষ্টাইল কৰিব নোৱাৰো, সৌন্দৰ্য চৰ্চা কৰাটো নুবুজায়। তো দুখীয়া মানুহেতো মনত দুখ লাগিব ন, যদি ধনী ঘৰৰ ছোৱালীজনীক বেছি গুৰুত্ব দিয়া হয় সৌন্দৰ্য চৰ্চাৰ কাৰণে, দুখীয়া ঘৰজনীক কম গুৰুত্ব দিয়া হয়, দুখীয়া ঘৰজনীতো মনত আঘাত পাব। তো মই ভাবো যে সৌন্দৰ্য চৰ্চাটো ইয়াৰ লগত ক্লাছ কৰিব নালাগে।